জানেনে, বাছটোত শুই থকাৰ দিশৰ বিষয়ে কিছুমান বিশেষ কথা কোৱা হৈছে। বাছটো শাস্ত্ৰৰ মতে কিছুমান দিশত ভৰি দি শুই থাকিলে মানুহৰ দুৰ্ভাগ্য বৃদ্ধি পায় আৰু জীৱনত সমস্যা বাঢ়িবলৈ আৰম্ভ কৰে। বিবাহিত মহিলা শুই থকা দিশ বাস্তুশাস্ত্ৰত ঘৰত সামগ্ৰীৰ ৰক্ষণাবেক্ষণ আৰু দিশ নিৰ্দেশনাৰ গুৰুত্ব বিতংভাৱে বৰ্ণনা কৰা হৈছে। বাস্তুৰ মতে আমি কেতিয়াও ভৰি দুখন দক্ষিণ দিশলৈ লৈ শুব নালাগে। ইয়াক যমৰাজৰ দিশ বুলি ধৰা হয়। কোৱা হয় যে এই দিশত ভৰি দি শুই থাকিলে ভগৱান যমৰ খং উঠে, যাৰ ফলত আমাৰ স্বাস্থ্য আৰু বয়স দুয়োটাতে প্ৰভাৱ পৰিব পাৰে। বৃদ্ধ আৰু অসুস্থ লোকসকলে এই বিষয়টোৰ বিশেষ যত্ন লোৱা উচিত। মূৰটো দক্ষিণ দিশত ৰাখি শুই থকাটো বৰ ভাল বুলি গণ্য কৰা হয়। যদি আপুনি উত্তৰ দিশলৈ ভৰি থৈ শুই থাকে, তেন্তে আজিয়ে আপোনাৰ ভুলটো শুধৰাই দিয়ক। এই দিশটো সম্পদৰ অধিপতি কুবেৰৰ। কোৱা হয় যে এই দিশত ভৰি দি শুই থাকিলে উত্তৰ দিশৰ ধনাত্মক তৰংগত প্ৰভাৱ পৰে। ই আপোনাৰ আৰ্থিক জীৱনত প্ৰভাৱ পেলায়। এই দিশত ভৰি থৈ শুই থাকিলেও আপোনাৰ আয়-ব্যয়ৰ ভাৰসাম্যতাত ব্যাঘাত জন্মিব পাৰে। সেয়ে ভৰি দুখন এই দিশত ৰাখি শুই থকাৰ পৰা বিৰত থাকক। বাস্তুশাস্ত্ৰৰ মতে অবিবাহিত ছোৱালীয়ে দক্ষিণ-পশ্চিম দিশত ভৰি থৈ শুই পৰাৰ পৰা বিৰত থাকিব লাগে। ছোৱালীয়ে এই দিশত ভৰি থৈ শুই থকাটো শুভ বুলি গণ্য কৰা নহয়। অৱশ্যে বিবাহিত ছোৱালীয়ে উত্তৰ দিশলৈ ভৰি দি শুই থকাটো শুভ। বিবাহিত মহিলাসকলে পশ্চিম কোণত শুব নালাগে বুলি বিশ্বাস আছে। উত্তৰ আৰু পশ্চিমৰ মাজৰ ঠাইখন। কোৱা হয় যে এই দিশত শুই নাৰীয়ে এটা সুকীয়া ঘৰ স্থাপন কৰাৰ সপোন দেখিবলৈ আৰম্ভ কৰে।